I love you বুলি কলো মই, তুমি চাগে নুবুজিলা। তুমি আজি মোক এৰি বেলেগৰ লগত কাপোৰ চেলেঞ্জ দিলা। আমিতো সিংগল হয়ে থাকিম, ফেচবুকতে সিংগল বুলি ষ্টেটাছ ফালিম। ফটা কাগজতে তোমালৈ চিঠি এখন লেখিম, চেপত টকা নাথাকিলেও ধাৰ কৰি তোমালৈ পইচা আনিম। আমিতো সিংগল হয়ে থাকিম, সিংগল বুলিয়ে এবিধ ষ্টেটাছ ফালিম। ও ভাই কি বড় দুঃখ একদম সিঙ্গল চ্যালেঞ্জ গান মারিস কেউ ও কিবা তোর দুবল নাকি? ভাই মোৰ দুখৰ কথা নকবি আৰু তই। সিদিনা মই ছোৱালী এটাক প্ৰপ'জ কৰিলো, সি মোক একচেপ্টো কৰিলে। তাৰ পিছত সেই তালৰ বুঢ়াটোৰ লগত সি ফেচবুকত কাপোৰ চেলেঞ্জ দি দিলে। তয়ে কৈছো ক ভাই, এতিয়া মই সিংগল চেলেঞ্জ গান নামৰে কি কৰিম? ওয়ে ভাই এই ফেসবুকে তুই এডাল কি চলছি? হ্যাশট্যাগ কাপড় চ্যালেঞ্জ, হ্যাশট্যাগ সিঙ্গেল চ্যালেঞ্জ, আর কিছুমানে তো একদম মালর বোতলেই কাপড় চ্যালেঞ্জ করছি, কেকে দি কাপড় চ্যালেঞ্জ করছি, কি যে হবো? তাকেইতো ইয়াৰ কাৰণেই কি মই একে দুখতে একদম বহি আছো। আৰে ভাই কি কম, থাকা গিলাখানেতো কাপোৰ চেলেঞ্জ দিবয়ে, আৰু আমাৰ দৰে চিংগল গিলা ধৈধ কোম্পানী গিলা কি কৰব? আমি মালৰ লগতে চিংগল চেলেঞ্জ দিম দেই। সেহেঁতে কাপোৰ চেলেঞ্জ দি থাকক, আমি চিংগল চেলেঞ্জ দি থাকিম। কাৰ কিমান শক্তি চাওঁ এইবাৰ। আমি চিংগল চেলেঞ্জ হাৰে দিম কাপোৰ চেলেঞ্জক, কাৰণ আমি ইমান চিংগল ল'ৰা আছো। ভাই আজ আবার সন্দুক লগ ধরি আহো একবার। কেলা এই জানটো বেলেগৰ লগত গেলেই নেকি? আজিকালি ধৰবাও নোৱাৰি নহয় মন গিলা। 5টা বজাতে আহিবা দিছে মোক, এতিয়া 7টা বাজিল, এতিয়াক লেগি দেখা দেখি নাই। বাপা বাছখান কেইতিয়া আহিবয়ে? ইমান দেৰি হ'ল, বাছখান আহাই নাই। মই মৰি আছো কিবা ধান্দাত, ই এটা বাছ আহে না মোক এটা কণ্টেক্টাৰ পাচ্ছে নেকি? মই যিটো ইয়াতে বাছৰ কথা ৰাখি থাকিম সদায়। মই মৰি আছো মোৰ জানৰ চিন্তাত, আৰু তাকে বুঢ়াক কৰ পেজি আহি পাই ইগলা বাছ লাগে তাক। বুঢ়া তই এখন বাপৰেক জেক কিন নিদিলি কিয়? যে তই ওপৰ দি ঘূৰি থাকিব পাৰিলে হয়, তই বাছৰ চাছৰ দৰকাৰ নাই। বাপা তোমাক মই বাছৰ কথাহে সুধছো কেইতিয়া আহিব, তুমি সেই বুলি মোক ইমান কথা শুনাব লাগে না? তোমাৰ গাৰ্লফ্ৰেণ্ডটো বেলেগৰ লগত যাব, চাবা মই তোমাক খাও দিলো। বুঢ়া তই মোক খাও দিছা? মোৰ গাৰ্লফ্ৰেণ্ড যোৱাৰ আগতে তই ওপৰত যাবি আগতে, মন থাক, নহ'লে গলত টিপি মাৰি পেলাম। জানটু তুমি কিমান দেৰি হল আহা? মই 7টাতে আছো, তুমি মোক 5টাতে আহিবা দিছা। 7টাতে আহি এতিয়া 9টা বাজিল, ইমান টাইম ৰখলো। আৰু এইফালে বুঢ়া তুই কেচ একদম কেচ আছে সেই পৰা। এই বুঢ়া বিলে কেনেকুৱা য'তে ত'তে একদম কেচ কেচে থাকে। জান কোৱা তুমি মোক কিয় মাতিছিলা? এতিয়া মই আহি গলো। জান আমি দুয়ো এতিয়া এটা ফেচবুকত কাপোৰ চেলেঞ্জ দিওঁ দিয়া, সকলোৱে দি আছে। জান কাপোৰ চেলেঞ্জ এটা দিব পৰা যায়, কিন্তু বহুত লাইক পাম আমি। আহা পিছে আহা, ওচৰ চাপি আহা, মই চেলফি ষ্টিকডাল ওলাই লওঁ। চাও জান চাও একবাৰ সেলফিটো চাও কেনে হৈছে। ধুনীয়া হৈছে। হ্যাশট্যাগ কাপোৰ চেলেঞ্জ লিখি কেনে ফেচবুকত দি দিয়া, আমি খুব সাৰি লাইক পাম, বহুত লাইক পাম। জান সেইটো তোমাৰ দেউতাৰে আহিছে নেকি নে? চা ইফালে চা। দেখোন সেইটো আমাৰ দেউতা আহি আছে। কি কৰো এতিয়া মই কি কৰো? জান তোমাৰ লগত যদি মোক দেউতাই দেখা পাই কিন্তু দগৰি মাৰা দিব, পলাও যাও আমি ইয়াৰ পৰা। ইয়াৰ পৰা যাৱাই ভাল হ'ব। বাছখানো এতিয়াও আহি পা নাই, 9টা বাজি পাৰ হৈ গেল। কি যি হব? হৰি এতে এটা আপি আৰু এটা আপা বহি আছিল নেকি নে ইতেনে অলপ আগত? আছিলতো, কিয় উঠছি? সেই মস্ত ধুৰন্ধৰ আপাটো মোৰ আপিটোক লৈ ঘূৰি ফুৰছি। সেইটোহে কথা নেকি? সেই কাৰণে মই বাছ উঠাওতে ই মোক ঠিক চাই গালি পাৰছি। কোনফালে গেছি? ইফালে জন পাছো দে মই। দে আতি থাকচোন, মই ইফালে বিচাৰি যাওঁ। মালা বটল এটা লওঁ লৈ কেনে আৰু সেইটোকে আমি দুই কাপোৰ চেলেঞ্জ কৰি দিম। যো সেইটো দেখোন মহাজন জেষ্ঠে। চাওচোন একদম দাউৰি আহিছি, ঘামি জামি, কিবা হ'ল? তোৰ গোটেই দাউৰি আহিছে, আমাৰ ফালে আহিছে। ৰখ কিবা হলে কিজানি, ৰখ 2 মিনিট। মহাজন জেষ্ঠে কেনেকে দাউৰি আহিছি, একদম গাল চাল লাল পৰি গেছি। মুতুৰা নকবি দে, ৰাতিপুৱাৰ পে আমাৰ এই আপিটোক বিচৰাওতে এতিয়া 9টা বাজি গেল, এতিয়াক লেগি নাইয়ে। আপিটো কাবাৰ লগত গেলেই নেকি? কেলা মই দেখোন এন্দৰ আপিটোকে প্ৰপ'জ মাৰছিলো।
নাইকে মোর গাতে কিবা পুলিশ কেস চেস দে হে ভাই ও মাজন যেতে ও কিটার পৰা নহা আছে মোটামুটি 5টামান বজাৰ পৰা নাই মই বিচৰি আছো হে মাজন যেতে মই বাছ ষ্টেণ্ডৰ তোৰ পিছত দেখা আন পাছলোৱে তই বাছ ষ্টেণ্ডৰ ফালে চাচলি না মই বাছ ষ্টেণ্ডতো চালো স্কুলতো চালো ক'তো নাই দেখো ৰেল ষ্টেচনতো চালো তাতেও নাই গাঁৱতো নাই আমাৰ খুৰী মাকঠেত যায় সেনতাতো নাই ক'ত যি গেল ওই যেতে তই টেনশন নলবি আমি থাকোতে আমি এই মুতুরা ভাই আছো নহয় মই আৰু আমাৰ চন্দু আৰু যেতে তই টেনশন নলবি আমি তুন্দৰাপি বিচৰি উলেহে দিম আজি যচোন যো বিচৰি যো এই চন্দু যো এই চেষ্টাৰ লগত হাও মহাজন চেষ্টা ইয়ে থেকে কান্দি আছে কি কাৰবাৰ সুধোছো সুধো ও মহাজন চেষ্টা মোক তই নামাৰবি মই তোৰ ভৰিত ধৰছো মহাজন চেষ্টা ও মহাজন চেষ্টা তই মোক নামাৰবি মোৰ ভুল হৈ গেল ঐ মোৰ ভৰিত কিয় ধৰছে তই উঠ তই কি কৰিলি আৰু মোৰ ভৰিত ধৰবা ও মহাজন চেষ্টা তোৰ আবিতো আৰু মই দুটো আমি ভাল পোৱা আছিলো মই কাপোৰ চেলেঞ্জ যাওঁতে চন্তুৰ লগটো আহি কেনে মোক মাৰি কেনে তোৰ আবিটো লৈ গেল মই ৰাখবাও নৰলো বচাব নৰলো মহাজন চেষ্টা মোৰ লগটো লৈ গৈছি চা উঠ তই উঠ আমি ছাত্ৰেও মিলি তাক বিচাৰি যাওঁ যো চেষ্টা যো তাড়াতাড়ি যো জানটো দোলাখনত উঠি কেনে লাগিছে ধুনীয়া লাগিছে ইমান সুন্দৰ আৰু তুমি ইমান ধুনীয়া পাৰ্কত লৈ আহিছা মোক জান এইখন আমাৰ দেউতাৰে পাৰ্ক আৰু এখন আমেৰিকাত আছে দেউতাৰে পাৰ্ক সেইখনো জান তুমি কেতিয়া নিবা মোক আমেৰিকাত নিম আৰু অলপমান কিবা দেউতাৰ কাম আছে সেইখিনি শেষ হলে তোমাক মই আমেৰিকাত ফ্লাইটত ফুৰাব লৈ যাম জান আমাৰ দেউতা আহিছে দেউতাৰ লগত আৰু চাৰিজন আহিছে কোনোবা মহাজন চেষ্টা ইয়ে চিৰিয়ে নিছি ইয়ে লৈছি মোক মাৰি ধৰি চুয়ারো বাচ্চা আনছি এক ঠোরার মার ছবে জান পলোৱা জান পলাই লৈ যা মোক তাড়াতাড়ি নহলে দেউতাই মাৰিব এতিয়া ওই মাইনা রক বুলি কৈছো তোক রক বুলি কৈছো পাপা মই যাওঁ মোক নৰখাবা আপি ৰখেই ক'ত যা তই ৰখ এক পিছে খেদন দৌৰা জলদি দৌৰা আগফালে চোৱা আৰু দৌৰা পিছফালে নাচাবা